Hello everyone, welcome back to my another video. আগৰ ভিডিওটোৰ দৰে আজিৰ ভিডিওটো আপোনালোকক লৈ যাওঁ বলক অসমৰ প্ৰথমখন ভাগৱত থানত অনুষ্ঠিত হৈ থকা ভাগৱত পাঠলৈ। এই ভাগৱত থানখনিক অসমৰ প্ৰথমখন ভাগৱত থান হিচাপে কোৱা হয়। এই ঠাইডোখৰতে প্ৰথমতে আছিলে এজোপা গছ আৰু গছৰ তলতেই গাঁৱৰ বয়োজ্যেষ্ঠসকলে মানে আমাৰ আজু ককাহঁতে মিলি ভাগৱত পাঠ কৰিছিল। তাৰ পিছতে সেই জেগাডোখৰ চাফা কৰি গছজোপাৰ তলতে এটা জুপুৰি ঘৰ সাজিলে। তাতে প্ৰায় সন্ধিয়া তেওঁলোকে ভাগৱত পাঠ কৰিছিল আৰু এখেত হৈছে শুন্তি বৰ্তা। ভাগৱতৰ আটাইকেইদিন তেওঁ ৰাইজৰ শুশ্ৰূষা কৰাত ব্যস্ত হৈ থাকে। তাহানিৰ সেই জুপুৰি ঘৰটিয়ে কংক্ৰিটেৰে নিৰ্মাণ কৰি উলিয়ালে গাঁওবাসীয়ে। এই কথাখিনি পিছে মই মোৰ ককা আৰু মোৰ দেউতাহঁতৰ পৰাহে গম পাইছোঁ আৰু মোৰ দেউতায়েও এই কথাখিনি তেওঁৰ ককাকৰ পৰা মানে মোৰ আজু ককাৰ পৰা গম পাইছিলে। এই ভাগৱত থানখনিৰ বিষয়ে আপোনালোকে হয়তো গুগলত চাৰ্চ কৰিলে নাপাব। মই এই থানখনৰ বিষয়ে আৰু অলপমান তথ্য গোটাই এটি ভিডিঅ' নিৰ্মাণ কৰিম আৰু এই থানখনৰ বিষয়ে মই লিখিম। তেনেহ'লে আজিলৈ আহিছোঁ।